সব অনলাইনে খাই দিছে এতিয়া নাই একো এফেক্ট নহয় দুনিয়ার আহি আছে মানুষ কোর পৰা আহি আছে সব দুনিয়ার মাথার খালি কলা চুলিয়ে দেখা যায় সেল আচ্ছা চল रहा है আজিকালি অনলাইনত খুব সেল লাগে আৰু সেলত বস্তু কিনিবলৈ খুব ভাল কিন্তু তাৰ বাবে বাৰু আমাৰ লোকেল ফেন্সি বজাৰখনত প্ৰভাৱ পৰিছে নেকি আহক চাও থাকে অলপ চলপ হৈছে ফেন্সি বাজাৰটো যিমানে অনলাইন নকৰো ফেন্সি বাজাৰ হৈ থাকিব লোকেলটো আমি চাই ল'ব পাৰো বাৰ্গেনিং কৰিব পাৰো কিন্তু অনলাইনত নোৱাৰিছো फैंसी बाजार है यहाँ पे उतना कुछ ज्यादा नहीं है সেল কেনেকুৱা চলি আছে ভাল চলা নাই ভাল চলা নাই ইয়াতে মানে কি বস্তুটো চাই চিতি ল'ব পাৰি হে আৰু ভাল লাগে আপুনি অফলাইন লৈ ভাল পায় অফলাইন লৈ ভাল পাওঁ অনলাইনতে আমাৰ বস্তুবিলাক পাই নহয় আজিকালি এইকাৰণে আমাৰ চেলটো অলপ কমি গৈছে অনলাইনৰ বস্তু ডুপ্লিকেট অনলাইন বস্তু ডুপ্লিকেট পুৰা ডুপ্লিকেট ৰিজেক্ট থাকিব কিবা থাকিব অনলাইন বা কাষ্টমাৰ একে কিনে আজি চবেই প্ৰায়ভাগ অনলাইনতে চাই বেছি ভাল চাই কিনি ইয়াতে সেইটো দাম ইয়াতে কৈ দিয়ে এফেক্টটো পৰিবই অনলাইনত যেতিয়া পাই আছে ঘৰত পাই আছে এতিয়া কিছুমান অলপ বস্তু কমতে পাই যায় কেতিয়াবা অনলাইনত আৰু ঘৰলৈকে আহি যায় ঘৰলৈকে আহি যায় সেইটোৰ কাৰণে অলপ মাৰ্কেটত ডাউন হৈছে তাতকে ভালে হৈছে এতিয়া অনলাইনতকে ইয়াতে ভাল বস্তু পাব অনলাইনত যে মানুহবিলাকে আজিকালি সেল পালে যে অনলাইনত কিনিব বিচাৰে তাৰ কাৰণে ফেন্সি বজাৰত কিবা এফেক্ট পৰে নেকি এফেক্ট নহয় একো নহয় সব বেলেগ এইবিলাক সিহঁতে ঘৰত বহি বহি আৰাম লয় চেল হ'ব লাগিছিল লেকিন হোৱাই নাই আমি খালি বহি আছোঁ সেইটোৰ কাৰণটো অনলাইন বুলি ভাবে নেকি অনলাইন শ্বপিং এপবোৰ হয় অনলাইন শ্বপিঙৰ কেনেকুৱা হৈছে तो ऑनलाइन लेगा जो डायरेक्ट लेगा वही दोनों कस्टमर अलग अलग होते हैं अलग अलग है এফেক্ট একো দিয়া নাই অনলাইন আৰু অফলাইনৰ কাস্টমাৰ বেলেগ বেলেগ নেকি বেলেগ চব বেলেগ আগৰ নিচিনাই আছে নে ফেন্সি বজাৰ আগৰ নিচিনা আছে ফেন্সি এইটো ঈদ আহিল বিহু আহিল এতিয়াও বেলেগ হোৱাই নাই আজিকালি ঘৰতে বহি মানে চবেই বিজি থাকে ন তো সেইটো কাৰণে অনলাইন শ্বপিং কৰে সেইটো কাৰণে হয় অলপমান ফেন্সিত এফেক্ট পৰিছে অলপ ऑनलाइन की वजह से भी थोड़ा फर्क पड़ता है और इधर हम लोग सामान तो कोई भी पेंडेंट होने दीजिए पूरा खुला सामान तो खोल के दिखाता है और ऑनलाइन का ऐसा नहीं है सेम ही है फैंसी में भी थोड़ा देख के ले सकता है तो अच्छा है অনলাইন মে কবি কবি ফেক আনে কা চান্স আছে নপৰে আকৌ মানে যিখিনি কাষ্টমাৰে ধৰ ফেন্সি বজাৰত লৈ কিনে ভাল পায় সেইখিনি ইয়াতে আহে আৰু যিখিনি অনলাইন কৰি থাকে ভাল পায় সিহঁতে অনলাইন কৰি লয় এতিয়া যিবিলাক কাষ্টমাৰ অনলাইন কৰি লৈছিল আগতে সেইবিলাক কাষ্টমাৰ এতিয়া আমাৰ তাতে আহি আছে এখন গম পাই ইয়াতে যে অনলাইনত যিবিলাক বস্তু পায় সেইবিলাকৰ আমাৰ পাৰ্থক্য বহুত আছে মানে চাব এতিয়া আমাৰ ইয়াতে আপুনি এচিটো চাই কিনে ল'ব পাৰিছে সেইটো দেখাইছিল ধুনীয়াকৈ চাই কিনে লৈছে কিন্তু অনলাইনটো চাব নোৱাৰিব আপুনি জাষ্ট মোবাইল চাই কিনে লৈছে সেইকাৰণে কাষ্টমাৰ বুজি পাইছে এতিয়া আৰু চব কাষ্টমাৰ এতিয়া আমাৰ তাতে আহি আছে আকৌ অফলাইন লোৱা আৰম্ভ কৰিছে অফলাইন নিশ্চয় ল'ব আপুনি ল'ব এটা সময়ত যেতিয়া বেয়া কাপোৰ হ'ব নিশ্চয় আপুনি ল'ব অনলাইন কিনা আৰু অফলাইন কিনা কাষ্টমাৰ বেলেগ বেলেগ নেকি এনেকৈ আৰু অফলাইনত লয় এইটোত লয়তো আপোনাৰ অনলাইন কি ভাবে মানে অনলাইন আৰু অফলাইন কিনাৰ মাজত কি ডিফাৰেন্স থাকিব পাৰে অনলাইন কিনিলে কি লাভ আছে বা অফলাইন কিনিলে কি লাভ ফটককৈ হৈ যায় আৰু কামটো অনলাইন আৰু মানে ৰিটেইল কাষ্টমাৰ দুটা বেলেগ বেলেগ নেকি অনলাইন আৰু ৰিটেইল কাষ্টমাৰ অট'মেটিক বেলেগ হ'বই তথাপিতো অলপ ডিফাৰেঞ্চ আছে নহয় কিন্তু সেনেকুৱা এটা ডিফাৰেঞ্চ নাই অনলাইনত প্ৰায় লছ বুলি মই এইটো নকওঁ এতিয়া মানুহৰ চবৰ নিজৰ এটা চইচ থাকে কোনোবাই অনলাইনত বিচাৰি ভাল পায় কোনোবাই চাই কিনে লৈ ভাল পায় চবৰ চইচটো নিজৰ চেলটো আমাৰ টুকটাক চলি আছে ইমান ভাল নহয় আজিকালিতো মানুহে কাপোৰ লাগ বুলিলে অনলাইনত পাই যায় অনলাইনৰ কাপোৰবিলাক ইমান ভাল নহয় তাৰ কাৰণে ফেন্সি বজাৰত কিবা এফেক্ট পৰিছে নেকি অনলাইন কাপোৰ কিনাৰ কাৰণে মানুহবোৰে এফেক্ট পৰা নাই মানুহটো আৰু আহি আছে দুনিয়াৰ আহি আছে মানুহ ক'ৰ পৰা আহি আছে সব দুনিয়াৰ মাথাৰ খালি কলা চুলিয়ে দেখা যায় বাকী একো দেখা নাযায় কি ক'ব কওক ফেন্সি বজাৰত একো এফেক্ট পৰা নাই অনলাইন শ্বপিঙৰ কাৰণে অনলাইন যোনবিলাক কৰিছে তেখেতেও আহি আছে যোনবিলাক অনলাইন কৰা নাই তেখেতেও আহি আছে ফেন্সি বজাৰ আগৰ নিচিনা কাষ্টমাৰ আছে আগৰ নিচিনা আছে কমা নাই যোনে মানে নৰ্মেল ধৰক যোনে অনলাইনত হেৰি কৰে সেইবিলাকতো অনলাইনত কৰে আৰু নৰ্মেল যিখিনি মানুহ আছে ফেন্সিত সস্তা অকণমান হয় সেইবিলাকতো ফেন্সিতে আহে তো সেলত কোনো এফেক্ট পৰা নাই নাই এফেক্ট পোৱা নাই অনলাইন কিনাৰ মাজত আৰু অফলাইন আহি কেনে কিনাৰ মাজত কি ডিফাৰেন্স আছে ডিফাৰেঞ্চ আছে মানে এইটো আমি চাই ল'ব পাৰোঁ আৰু সেইটো হয়তো কেতিয়াবা আহি যাব পাৰে ডিটেক্টিভ আহি যায় ডিফেক্টিভ পৰা চান্স থাকে আহি যায় সেইটোৱে আৰু অনলাইন শ্বপিঙৰ কাৰণে যে পিটিকে ডিছকাউণ্ট পাইছে কিবা এটা ফেষ্টিভেল আহিলে তাৰ কাৰণে বাৰু ফেন্সি বজাৰ কিবা এফেক্ট পৰিছে নেকি কৰিবও পাৰে চাগে আইডিয়া নাই